তো চাগে এতিয়ালৈ কোনো পাহৰিবলৈ তেনেকৈ পৰা নাই চাগে আৰু মই যোনদিনাখন ঢিঙত গৈছিলো তেতিয়া মই লাইভ কৰিছিলো আৰু মই এটা কথা কৈছিলো যে ঢিঙত যাই বহুত কথা শিকি আহিলো বহুত কথা দেখি আহিলো তো তাতে কিছুমান কথা আছে যোনবিলাক কথা আসলতে এদিন ৰাইজৰ আগত লাহে লাহে ওলাব আৰু এতিয়া চাগে হেবিলাক লাহে লাহে ওলোৱা আৰম্ভ হৈছে এতিয়া চাগে লাহে লাহে হেবিলাক কথা ওলোৱা আৰম্ভ হৈছে যি কথা তাতে কিছুমান বস্তু দেখি আহিছিলো শুনি আহিছিলো এতিয়া ৰাইজে হেবিলাক লাহে লাহে গম পোৱা হৈছে ইতিমধ্যে সকলোৱে চাগে নিউজত গম পাইছে যত তাতে যোনজন লৰাক আসলতে তাতে পানীত পৰি মৰা বুলি কৈছিলে পুলিচে যি কৈছিলে পানীত পৰি মৰিছে মই যাওঁতো তাতে সেই নদীখন এক নদী আহিছে পুখুৰী ওচৰত মই ৰখি কিনে চাই আহিছিলো দেখিছিলো গম পাইছিলো যে তাতে আসলতে হৈছিল কি বা কেনেকুৱা ধৰণৰ পুখুৰী এটো হেতুতো মাছ মজিয়ালৈ খাৰা হলো আপোনাৰ এবুকুলৈ পানী নহব হেতু মই নিজে তাত দেখা পাইছিলো বা তাতে বিভিন্ন কথা শুনি আহিছিলো এতিয়া লাহে লাহে তেখেতসকলৰ পৰিয়ালৰ পৰা যি শুনিছো নিউজত গম পাইছো যে তেখেতসকলক এতিয়া বোলে দাবী ধমকি দিছে কেছ উঠাই ল'ব কাৰণে এতিয়া তেখেতসকলক অফাৰ কৰিছে বোলে কিবা 50 লাখ টকা 2 বিঘা মাটি 5টাকে ঘৰ অফাৰ কৰিছে 50 কি কয় দালাল চক্ৰই কোনবা ডাঙৰ ডাঙৰ বিষয়াৰ কোনবা দালাল চক্ৰই চাগে কৰিছে এতিয়া কথাটো হৈ গল যদি হেজন লৰাই যদি ধৰ্ষণকাৰী আছিলে যদি তাকে ইনকাউন্টাৰ কি তাক যদি পানীত পৰি মৰিলে ইনকাউন্টাৰ করলে আকৌ বেয়া পাব নহয় হা তেতিয়া হলে এই অফাৰটো কিয় যদি এই পৰিয়ালসকলে কোৱা কথাখাৰ যদি খসা হয় তেতিয়া হলে এতিয়া হে অফাৰ দিয়া ওপৰত ব্যৱস্থা কেতিয়া হ'ব আৰু এই অফাৰ দিয়া ওপৰত ব্যৱস্থা কেতিয়া ল'ব এটা স্পষ্ট কথা আপোনালোকে শুনি লকচোন কি কৈছে এডিকুৱেট ক্ষতিপূৰণ বা কম্পেনসেশন যাতে পৰিয়ালক দিয়া হয় হেতু কাৰণে আমি মহামান্য ন্যায়ালয়ত আপোনাৰ আবেদনটো ৰাখিছো তফাৎজনৰ পিতৃ আৰু পৰিয়ালৰ সদস্যৰ দাবী নগাঁও আৰক্ষীয়ে পৰিয়ালটোক গোচৰ উঠাই ল'বলৈ দিছে ভাবুকি দালালৰ জৰিয়তে দিছে 50 লাখ টকাৰ টোপ দিছে 2 বিঘা মাটি 5টা ঘৰ বনাই দিয়াৰ প্ৰলোভন আমাক মাতি নিছে নি পেলাই কৈছে তোমালোকে ঘৰ হলে বাদ দিয়া কিমানটা হ'ব লাগে কেছটো উঠাই ল'ব লাগে বিঘা মাটি দিব 50 লাখ টকা দিব আৰু 5টা ঘৰ দিব মই কিছু মোৰ ঘৰ নালাগে আপোনালোকে এতিয়া সকলোৱে শুনিলে নে কি দিছে অফাৰ 50 লাখ টকা অফাৰ দিছে 2 বিঘা মাটি দিছে 5টা ঘৰ দিছে কোনোবা কোনোবা বিষয়াৰ পৰিয়ালে নামবিলাক কৈছে এতিয়া হেই সকল বিষয়া কোন আসলতে হেই সকল বিষয়া কোন কিয় অফাৰ দিলে যদি হসাকে যদি ঢিংকাণ্ডত যদি হেইজন যাক পানীত পৰি মৰা বুলি কলে যদি হেই লৰাজন যদি হসাকে যদি অপৰাধী আছিল তেতিয়া হলে 50 লাখ টকা অফাৰ কৰা কি দৰকাৰ হয় যদি তেখেত যদি হসাকে অপৰাধী আছিল যদি হসাকে ধৰ্ষণ কৰিছিল তেতিয়া হলে 5টাকে ঘৰ আৰু 2 বিঘা মাটি দিম বুলি কিয় কলে আৰু কেছটো উঠাই ল'বলৈ কিহৰ কাৰণে কলে আসলতে কিহৰ কাৰণে কলে এতিয়াতো ভাই ৰহস্য ফাদিল হ'বই লাগিব এতিয়াতো যদি এইখিনি কথা যদি এই পৰিয়ালৰ কথা যি হসা একদম খুদাৰ কসম খাই কইনে কৈছো ন খুদাৰ কসম খাই কৈছো রুবুল আহমেদ নাম হয় অন্তত এই ঘটনাটোত এৰি নিদিও যোনজনে এইবিলাকত জড়িত আছে যিমান হেভি পাৰ্টি হক যিমান ডাঙৰ বিষয়া হক যিমান খিনিলৈ তেখেতসকলৰ মানে যিমান দালাল চক্ৰ যিমান পাৱাৰফুল হক কৈছো ন পুৰা একদম জোৰদাৰকে লাগিম ইনশাআল্লাহ এটো জোৰদাৰকে লাগিম কাৰণ ঢিংকাণ্ডনটোৱে আমাক বহুত অশান্তি কৰিলে তো বহুত অশান্তি কৰিলে যদি লৰাজন দুখী হয় আৰু লৰাজন পানীত পৰি মৰিছে তেতিয়ালে কেছ উঠাই ল'বলৈ প্ৰেছাৰাইজ কৰিছে কিয় ফ্যামিলিটো কিয় কৈছে 50 লাখ টকাকে অফাৰ দিব কিয় কৈছে 2 বিঘা মাটি দিব কিয় কৈছে ঘৰ 5টাকে দিব যদি হসাকে লৰাটো অপৰাধী হয় যদি অপৰাধী আজি মৃত্যু বহন কৰিছে কিন্তু যদি অপৰাধী হৈ কিনো কেছটো উঠাই ল'বলৈ যদি দাবী দুগুৰ কৰিছে কোনোবা বিষয়া আৰু দালাল চক্ৰই তেতিয়ালে ইয়াৰ মাজত কিন্তু এটা বহুত ডাঙৰ ৰহস্য সোমাই আছে আৰু একদম স্পষ্ট কথাৰে এটা কথা কৈছো আজি নিউজটো শুনিছো কিন্তু এটো এৰি নিদিও এটো কিন্তু হিসাব কিন্তু আমাক লাগিব এনেকে কাৰবাক যদি বিনা দুখত কুলে বলে মাৰি দিছে বিনা দুখত বলে লৰাটো মাৰি দিছে আৰু কোৱাৰ মতে কি যোনজন লৰা বলে মৃত্যু হৈছে হেজনৰ নাম আৰু যোনটো নাম নিউজত দেখাই আছে ফটো দেখাই আছে হেয়াও বেলেগ মানে ইয়াৰ ৰহস্যটো কি ফটো দেখুৱাইছে নিউজত বেলেগ নামটো একে ফটো দেখুৱাইছে বেলেগ আৰু মৰিছে বেলেগ মানে মৰাজন এতিয়া এখেতসকলৰ ফ্যামিলিৰ মতে যদি চাব যোৱা যায় যদি মানে এখিনি কথা যদি সত্যতা আছে যে তেখেতসকলক 50 লাখ টকা আৰু 2 বিঘা মাটি আৰু 5টা ঘৰ অফাৰ কৰিছে তেতিয়ালে লৰাটো নিৰ্দোষী আছিল
তেতিয়াহ'লে কি কাৰণত ল'ৰাটোক মাৰিলে আচলতে কি কাৰণত আৰক্ষীয়ে ল'ৰাটোক মাৰিলে নে এইটো পানীত পৰি মৰিলে মানে কি হ'ল আমাক এতিয়াতো লাগিব পুলিচ কাষ্টিডি বা আচলতে কেনেকে মৰিলে পুলিচ কাষ্টিডি বা হাতত বান্ধি থকাৰ পিছত ল'ৰাটো কেনেকে মৰিলে আমিতো ভাবি আছিলো সবেই অলপ মনত এটা সান্তনা লৈছিলো ঠিক আছে ল'ৰাটোৱে ধৰ্ষণ কৰিছে দে তাৰ মানে তাৰ অৱস্থা এইটো হ'বই লাগিছিলে হ'ল কিন্তু আজি এতিয়া সন্দেহ নহয় আজি এতিয়া চিন্তা হৈছে যে পৰিয়ালটো 50 লাখ টকা অফাৰ কৰিছে যদি তাক 2 বিঘা মাটি অফাৰ কৰিছে 5টা ঘৰ অফাৰ কৰিছে তেতিয়া ল'ৰাটো চাগে নিৰ্দোষী আছিলে তেতিয়া নিৰ্দোষী ল'ৰাটো কিয় তেনেকুৱা কৰা গ'ল আৰু নিৰ্দোষী ল'ৰাটো কিয় ফচোৱা গ'ল নিৰ্দোষী ল'ৰাটো কিয় মৰিবলগীয়া হ'ল খুদাৰ কসম খাই কৈছো ন অন্তত এই ঘটনাটোত এৰি নিদু যিমান আপোনালোকৰ পাৱাৰ আছে আপোনালোকে লগা যোনবিলাক বিষয়া আছে কলো না 22 তাৰিখটো মই সময় লৈছো 22 তাৰিখৰ পিছত ইনশাআল্লাহ এটোৰ কিন্তু হিসাব লম একদম স্পষ্ট ভাষাৰে কৈছো আইনী প্ৰকাৰেৰে কেনেকে যাব লাগে কি কৰিব লাগে ইনশাআল্লাহ কৈছো না এটো কিন্তু হিসাব লম এৰি নিদু যেনেকৈ আজি ধিংকাণ্ডটোৰ কাৰণে আমাৰ বিভিন্ন জায়গাত আমাৰ মানুহ তুচ্ছতাচ্ছিল্য কৰিছে আমাৰ মানুহ মাৰিছে নহয় একদম স্পষ্ট কথা এই ঘটনাটো কৰোৱাত যদি কিবা ৰাজনীতি আছিল ন কিন্তু এৰি নিদু একদম সিধা কথা কিন্তু এৰি নিদু যদি এনেকৈ কাৰবাক যদি বিনা দুখত খসাকে যদি মাৰিছে হি কিন্তু আইনী হিচাপে শাস্তি পাব লাগিব শাস্তি নোপলে কিন্তু এৰি নিদু আজ খুদাৰ কসম খাই কৈছো আজি খুদাৰ কসম খাই কৈছো এৰি নিদু কিন্তু 50 লাখ টকা অফাৰ দিয়া আৰু হে কি বুলি কয় 2 বিঘা মাটি দিয়া আৰু 5টা ঘৰ দিয়া জুল খুদাৰ কসম মই কৈছো ন মই নিজকে নিজে মই মাৰি পেলাম মই কৈছো ন এইটো অন্তত এৰি নিদু গা জ্বলি গৈছে কথাখিনি মাত্ৰ শুনা পাইছো গা জ্বলি গৈছে ইমান থাৰ্ড ক্লাছ মানুহ চালা থাকে নে পৃথিৱীত নিজৰ অন্তত নিজৰ কিছু মানে মুনাফাৰ কাৰণে এটা মানুহক মানে খেক মানুহৰ মানে জীৱন খতম আজি হেতু কাৰণে যে চিন্তা হৈছে যে এইটো আচলতে কি হ'ল আচলতে 50 লাখ টকা অফাৰ কিয় দিলে কিহৰ কাৰণে 50 লাখ টকা অফাৰ দিলে কিহৰ কাৰণে 2 বিঘা ঘৰৰ মাটিৰ কথা ক'লে কিয় 5টা ঘৰৰ কথা ফেমিলিক ক'লে যদি এখিনি কথা মিছা তেতিয়ালে ফেমিলিটোৰ ওপৰত ব্যৱস্থা লওক ফেমিলিটো কিয় মিছা কথা ক'লে বুলি ব্যৱস্থা লওক আৰু যদি এখিনি কথা খসা তেতিয়ালে জুনে অফাৰ দিছে এই লাইভটো যদি তেখেতে ক'লে চাই দিছে এটাই যদি চাই লাইভটো পিছলে আপোনালোকক অন দা স্পট অন কেমেৰা লাইভত কৈছো মোৰ নাম ৰুবুল আহমেদ হয় মই ইমান বাৰু ইমান পাৱাৰফুল নহয় কিন্তু ইমানখিনি ক্ষমতা আছে কে এই অফাৰ দিয়া গিটা কিন্তু মই আইনী প্ৰকাৰেৰে 12 বজাই দিম এক ফেস কৰিছো এই ঘটনাটোৰ কাৰণে আমি গুটে মুছলমান সমাজে বহুত ফেস কৰিছো আমাক তুচ্ছতাচ্ছিল্য কৰিছে আমাক বিভিন্ন কথা কৈছে সেই কাৰণে কৈছো যদি এইখাৰ কথাৰ খসা হয় আৰু পিছত প্ৰমাণ হয় কে ল'ৰাটো নিৰ্দোষী যদি আছিল তেতিয়ালে মনত ৰাখিব ভাই কাহানী কিন্তু বহুত বেলেগ ৰূপত খেলিম কিন্তু এনেকৈ কাৰবাক মাৰি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু যদি বোলে নহয় 50 লাখ টকা দিছে আজি কি 2 বিঘা মাটি দিছে 5টা ঘৰ কিয় দিছে সেই বস্তুটো যোন দালাল চক্ৰ বা যোন বিষয়া কাবাৰ নাম কৈছে তো যদি কথাখাৰৰ যদি সত্যতা ওলাই যায় এই পৰিয়ালৰ কথা যদি সত্যতা ওলাই যায় মই